Hi guys, মই পংখী স্বাগতম জনাইছো মোৰ চেনেল অসমীয়া বৰী পংখীলে আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভালে আজি মই আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো যদি মোৰ ভিডিও সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বলক তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো আজি মই কোনো ধৰণৰ ৰেচিপি ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহা নাই আজি মই এটা বস্তুৰ ৰিভিউ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আশা কৰো আপোনালোক সকলোৱে মোৰ এই ভিডিওটো আদৰি ল'ব বলক তেনেহলে মই কিনো আনিছো কিনো কিনিলো তাৰ বিষয়ে আপোনালোকক অকনমান জনাও মই বস্তুকেইটা আপোনালোকৰ আগত খুলি দেখুৱাইছো এনেকৈ পেকেটিং কৰি আহিছে বস্তুকেইটা এয়া এখন হৈছে তাৱা এটা আহিছে কেৰাহী আৰু এখন আহিছে পেন টোটাল তিনটা বস্তু মই কিনিছো এইকেইটা হৈছে মই এইকেইটা ভালকৈ আপোনালোকৰ আগত খুলি দেখুৱাইছো এখন ঢাকনি আহিছে আৰু ইয়াৰ হেন্ডেল কেডাল এক্সট্ৰাকে আহিছে আমি লগাই ল'ব লাগিব তাতে লগাই দিয়া হৈ নাহে এটো হৈছে কেৰাহীটো এই তিনটা বস্তু মই আনিছো এটো হৈছে কেৰাহীটো আৰু কেৰাহীটোৰ ঢাকন এখন আহিছে এই ঢাকনখন হৈছে এখন আৰু তাৰ পাছত মই খুলি দেখুৱাইছো তাৱাখনৰ হেন্ডেলডাল খুল খাই আছে হেখন আমি নিজে লগাই ল'ব লাগিব তাৰ পাছত এখন হৈছে পেনখনৰো তেনেদৰে হেন্ডেলডাল খোলা হৈ আহিছে এইডালো আমি লগাই ল'ব লাগিব এইগিটা মই বাই কৰিছো ফ্লিপকাৰ্টৰ পৰা ইয়াৰ দাম আছিল 2995 2995 টকা আৰু মই ইয়াক ডিসকাউন্ট কৰি 1449 1449 টকাত পাইছো মই 51% ডিসকাউন্টত ইয়াক পাইছো আৰু আপোনালোকে যদি বাই কৰিব বিচাৰে তেতিয়া হলে মোক কমেন্ট কৰি জনাব মই ইয়াৰ লিংকটো দি দিম আৰু ইয়াৰে কালাৰ অপচনো আপোনালোকে পাই যাব কলা পাব নীলা পাব আৰু এইটো কালাৰ পাব মোৰ এইটো কালাৰ ভাল লাগিলে হেতু কাৰণে মই এইটো কালাৰ বাই কৰিলো আৰু চাওক এয়া মই হেন্ডেল কেডাল লগাই দিলো লগাবলৈ একেবাৰে সহজ আৰু এইটো হৈছে এডভান্স কুকাৰ ফৰ হেলদি কুকিং তাৰ পাছতে এইটো হৈছে ডাবল ফিনিশ তাৰ পাছতে ইয়াত গেছ আৰু ইন্ডাকশন দুইটাতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো পেস্টিজৰ হয় আপোনালোকে জানেই পেস্টিজৰ প্ৰডাক্ট বিলাক বিৰাটেই ধুনিয়া হয় মই ব্যৱহাৰ কৰি খুবেই ভাল পাই যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব